সকলোকে মই স্বাগতম জনাই মই মোৰ মা মনৰ কথাৰ পৰা জাতীয় সংগীতটো গাবলৈ ওলাইছোঁ। লিখক হৈছে লক্ষীনাথ বেজবৰুৱা। আপোনালোকে শুনক। মোৰ আপোনাৰ দেশ, মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ দেশ। মোৰ অসমৰ সুৱদী মাত, পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত। মোৰ উপজা ঠাই, মোৰ অসমীয়াই, চাই লওঁ এবাৰ মুখনি তোমাৰ, হেঁপাহ মোৰ পলোৱা নাই। ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো চাই ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক। ধন্যবাদ।